মেচটো মাৰি দিয়াচোন মালটো যাবই হ'ল পায় দিনটো ভাং খাই ঘৰত বহি থাকিলে হ'ব না ঘৰত কি আছে কিনা তাৰ খবৰ ৰাখিছে না বোলো হে ৰে ৰাতিলৈ ঘৰত খুটকনাতেও নাই বজাৰ সমাৰ কেতিয়া কৰিব বোলো হে ৰে বেলি ডুবি গধূলি হ'ল বজাৰ সমাৰ কেতিয়া কৰিব এই বেটি কুকুৰাৰ জীয়েক কি পাতি হাঁহৰ দৰে পেকপেকাই থাকিবলৈ আহিছ একেবাৰে চিধা হৈ যাবি কৈ দিছোঁ হে তাই স্বামী গুৰুকো নমনা হ'ল মহাদেৱৰ প্ৰসাদকণ খোৱাও দেখিব নোৱাৰা হ'ল এই বজাৰ মইহে কৰিম যা ৰান্ধি থাকে যা তাই মুখে মুখে উত্তৰ দিবলৈ শিকিছে সেইকাৰণেহে কয় কটাৰী ধৰা বাখিলে তিৰিক ভোলা বাকিলে কি নাই আছে বুলি কৈছো আছে আজিকালি চৰকাৰে আইন এখন উলিয়াইছে নহয় যৌতুক দাবীত কেছ দিয়ে ঘটি পানী খুৱাম বাপেকে হা যৌতুক দাবী কেছ দি তই ঘটিয়া পানী খোৱা চৰকাৰে এখন আইন উলিয়াইছে বাপেকৰ মূৰটো উলিয়াইছে হা আজিকালি বোৱাৰীবোৰ বৰ ভাল যায় কি চাবা একেবাৰে সেই নিজৰ মতাটো থাকোঁতেও পৰপুৰুষৰ লগত কি হলি গলি কোনো শাহু নামানে শহু নামানে ইফালে চাবা চেল্ফি সিফালে চাবা চেল্ফি নিজৰ মতাটো থাকোঁতেও হাজাৰটা মতা ভাল পাব তাৰ ওপৰত সেই টানকৈ কিবা এষাৰ কোৱাৰ লগে লগে গৈ পেলাই সেই কেছ দিবগৈ যৌতুক দাবীত আৰু চৰকাৰেও সেই বাছ বিচাৰ নকৰি পেলাই মতাটো নি পেলাই দিবগৈ 3 মাহ জেল হা আৰু তোৰ এখন আইন হ'ল দেখা যাওক আজি তোক কোন চৰকাৰে বচাই দেখা যাওক আজি তোক কোন চৰকাৰে বচাই দেখা অ বুই তই দুখ পালি নেকি তই নেকান্দিবিচোন তোৰ কাৰণে মোৰ কলিজাখন ফাটি যায় মই তোক ধেমালিহে কৰিছিলোঁ ঐ তই নেকান্দিবিচোন নেকান্দি মনে মনে থাক তই দুখ পালি নেকি চাওঁ